হেল্ল' গাইজ, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু কালি আপোনালোকে যোনসকলে মোৰ ভিডিঅ'টো নাই চোৱা সেইসকলে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, চাব। আমাৰ ওচৰৰ নামঘৰতে কালি ভাগৱত আছিলে আৰু ৰাতিলৈ তাতে অনুষ্ঠান আছে ভাগৱতৰ। আৰু মই দিনত অকণমান আজি মন্দিৰৰ ফালে গৈছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাইছে তেতিয়াতো গম পাবই। আৰু এতিয়া ৰাতি যাম ভাওনালৈ। মই বোলো আপোনালোকে এতিয়াও যদি কোনসকলে জানে মন্দিৰটোৰ নাম কমেণ্ট কৰিব। বাকী ভিডিঅ'টো চাই থাকক। আৰু তাঁতীপুৰখন যদি কোনোবাই নাই চোৱা তেতিয়া মই ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে চাব। কাৰণ আমিতো ইমান কষ্ট কৰিছোঁ, 15 দিন 20 দিন শ্বুটিং কৰিছোঁ, ডাবিং কৰিছোঁ, ইমানখিনি কৰি পেলাই আপোনালোকৰ কাৰণে শ্বৰ্ট ফিল্ম এখন আগবঢ়াই দিছোঁ। আপোনালোকে ঘৰতে বহি চাই পেলাই আপোনালোকে এটা শ্বেয়াৰহে কৰিব লাগে। আপোনালোকে সেইটোও কৰিব নোৱাৰেনে? আমাক আপোনালোকে অকণমান মৰম দিব লাগে, আৰু তাতকৈ কি লাগেনো? আমিতো জাষ্ট আগহে বাঢ়িছোঁ। আৰু ইমান কষ্টকৈ বনাইছোঁ, আমাৰ পোষ্টাৰ বনাইছোঁ, কিবা কৰিছোঁ। মই ফেচবুকত 4-5টা ভিডিঅ' এৰিছোঁ। ইমানখিনি কৰাৰ পিছতো আমাৰ শ্বৰ্ট ফিল্মখন 1K এতিয়ালৈকে হোৱাগৈ নাই ভিউজ। বেয়া লাগে মানে। এতিয়া নেক্সট পাৰ্টটো কৰিবলৈ যোনসকলে চাইছে তেওঁলোকে কৈ আছে নেক্সট পাৰ্টটো সোনকালে লাগে, কিন্তু ইমান মানে উৎসাহটো পোৱা নাই মানে, যে আমি যিটো ভাবিছিলোঁ যে মানুহখিনিয়ে চাব, আমি ভাল পাম, আমি আকৌ নেক্সট পাৰ্টটো সোনকালে বনাম। কিন্তু এতিয়া মানে তেনেকুৱা লগা নাই। হ'লেও আমি নেক্সট পাৰ্টটো বনাম। আপোনালোকে যদিও নাই চোৱা তেতিয়াহ'লে চাব, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আৰু ব'লক ফাৰ্ষ্ট মন্দিৰটো আপোনালোকক দেখাই আহিম। আৰু মন্দিৰটো যোনসকলে নাই চোৱা সেইসকলে মন্দিৰটোৰ নামটো যোনসকলে জানে কমেণ্ট কৰিব। আৰু নেক্সট ৰাতি ভাওনা। চলো, ভাওনা আজি 2টা জেগাত আছে, 2টা জেগালৈকে যাম, অকণমান আপোনালোকক দেখাই যাম। ফাইনেলি আমি পালোহি, চেণ্ডেলযোৰ ইয়াতে থওঁ। এখনেই গেটখন মূল। ব'লক ভিতৰলৈ যাওঁ। যোনসকলে আমাৰ কালি মই আপলোড কৰা ভিডিঅ'টো নাই চোৱা চাই আহিব, ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। মই এইটোলৈ আজি ফাৰ্ষ্ট আহিছোঁ মন্দিৰলৈ। মজা লাগিছে দেই। জেগাটো বহুত মজা লাগিছে, একদম ঠাণ্ডা জেগা হয়। পোহৰ আছে। কোনবা চিনি পাইছেনে? কোন বাৰু? অঁ, বুদ্ধদেৱ। য়েছ, বুদ্ধদেৱে শিক্ষা দি আছে। এইফালে যাব পৰা হ'ব চাগে দেই। নিদিয়ে। আৰু মই প্ৰত্যেকটো ভিডিঅ' ষ্টাৰ্টিঙত ক'ত যাওঁ কি কথা কওঁৱেই, গতিকে আজি নাই কোৱা আপোনালোকে কমেণ্ট কৰিব। এই মন্দিৰভাগ যোনভাগ মন্দিৰ মই আপোনালোকক এতিয়া বৰ্তমান দেখাই আছোঁ, এই মন্দিৰভাগৰ নামটো কি হয়? যোনসকলে জানে কমেণ্ট কৰিব। চাওঁ বাৰু আজি কোনে জানে। আৰু লোকেশ্যনটো যদি দি দিওঁ, মাধৱদেৱ কলেজৰ ওচৰতে আছে। একদম বহুত মজা হয় জেগাটো, আহি পেলাই ধুনীয়াকৈ চাব পাৰিব। এইফালে যাওঁ হা বাবু। একদম গছ গছনি দেখি ভাল লাগি গৈছে। বিশেষকৈ গছ গছনিবিলাকে আৰু মজা কৰিছে। বেলেগ কথা একো নাই, আজি আমাৰ ঘৰলৈ আহিলে মানে, ইয়াৰ ঘৰ গহপুৰত। তাকে ক'লে অকণ মামা ওলাই যাওঁ, বোলো ব'লা। এতিয়া আহি গ'লোঁ আমি ইয়ালৈ। গছবিলাকে বেছি মজা কৰিছে। নাম চুমুক কি মজাকৈ বনাইছে। এই তলত পানী আছে। এই পঢ়িবৰ কাৰণে নামবিলাক দি দিব লাগে, তেতিয়া ভাল হয়। এতিয়া আমিবিলাকে চিনি নাপাওঁ, ধৰি লওক তলত যদি কিবা এটা লিখি দিলেহেঁতেন তেতিয়া আমি গম পালোহেঁতেন যে এইটো আমুক হয়, তামুক হয়।
মন্দিৰৰ ভিতৰততো চাগে সোমাব নোৱাৰিম এতিয়া জেগাটো এইফালে গছ এইফালে মন্দিৰ ভাগ আছে যদি ভগৱানক লগ পায় তেতিয়া মাছে প্ৰথমতে ভগৱানক লগ পালেহেঁতেন সেইটো মনটোৰ লগত কথা সেইটো বুলি গাটো ধুব লাগে আৰু এইভাগে মন্দিৰটো ফ্ৰণ্টৰ ভাগ তো ইয়াৰ পৰা যাওঁ আৰু যিহেতু ৰাতি ভাওনা আছে আৰু এই ভিডিঅ'টো হয়তো মই ছিংগুলকৈ এৰি দিম নহ'লে আপোনাৰ আজি ভাওনাৰ আগত এই ক্লিপটো এৰি দিম আৰু যোনসকলে আজি আমাৰ কালি নামঘৰৰ ভাগৱতৰ অনুষ্ঠানটো ভিডিঅ' নাই চোৱা যাব একদম মজা ভিডিঅ' এটা বনাইছিলোঁ সেইটো অলৰেডি আপলোড হৈ গ'ল 3টা বজাত তো যাব এতিয়া আমি এইটোৰ পৰা যাওঁ আৰু যোনসকলে জানে মন্দিৰটোৰ নাম কমেণ্ট এটা কৰি দিব